আজি মই আপোনালোকলৈ লৈ আহিছোঁ পুনৰ এটি দৰৱ কটা চিঙা হ'লে কি কৰিব আৰু ঘাঁ হ'লে কি কৰিব। তেনেহ'লে বন্ধুসকল মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মানিমুনি এমুঠি ভালদৰে খুন্দি লৈ কটা স্থানত লগালে তেজ ওলোৱা বন্ধ হয় আৰু ঘাঁ সহজে শুকায়। ঘাঁ সহজে শুকাবৰ কাৰণে বিশল্যকৰণীৰ পাত 4-5খন খুন্দি ঘাঁত প্ৰলেপ দি থ'ব লাগে। 5 গ্ৰাম বন্ধাকবিৰ ৰসত সামান্য পানী মিহলাই দিনে 3-4 বাৰকৈ খালে ঘাঁ সহজে শুকায়। খহু হৈ ঘাঁ হ'লে নহৰু কেইফুটামান খুন্দি প্ৰলেপ দি থ'লে ঘাঁ সহজে শুকায়। ডিঙিৰ ভিতৰত ঘাঁ লাগিলে সম পৰিমাণৰ পানী আৰু মূলাৰ ৰস মিহলি কৰি তাত সামান্য নিমখ দি মুখ ভালদৰে কুলকুলিয়াব লাগে। ঘাঁ সহজে ভাল হয়। লিংগত ঘাঁ হ'লে আধা গ্ৰাম হালধি পিহি পানীৰ লগত মিহলি কৰি দিনে 3 বাৰকৈ খাব লাগে। যিকোনো ঘাঁতে পচতীয়া পাত কেইটামান ভালদৰে খুন্দি প্ৰলেপ দি থ'লে ঘাঁ শুকায়। ভিডিঅ'টো